হেল্ল' বন্ধুসকল, কেনে আছে? নিশ্চয় সকলোৱে ভালেই আছে। মানুহে জীয়াই থাকিবলৈ হ'লে মৌলিক চাহিদাৰ ভিতৰতে অন্যতম প্ৰয়োজন হ'ল বাসস্থানৰ। অৰ্থাতে নিজা এখন ঘৰ য'ত মানুহে গোটেই দিনটো কষ্ট কৰি আহি নিশ্চিতভাৱে শুব পাৰে। কিছুমান মানুহে 2টা বা 3টা বা 4টা কোঠালি থকা এখন ঘৰ বনায় শান্তিত থাকিবলৈ। আনহাতে কিছুমান লোকে এনেও আছে যি 10টাৰ পৰা 20টা কোঠালি থকা অট্টালিকা বনায়। হয় বন্ধুসকল, আজি আপোনালোকক তেনেকুৱা কেইখনমান ঘৰ দেখুৱাম যি হয়তো আপোনালোকে আগত কেতিয়াও চোৱা নাই। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Number 5, Upside Down House. বন্ধুসকল, এই ঘৰখন চাওকচোন। আপোনালোকে কি ভাবি আছে? আচলতে এই ভিডিঅ'টো ওলোটা হোৱা নাই, বৰঞ্চ এই ঘৰখনে ওলোটা। আপুনি আচৰিত হ'ল নহয়নে? এই ঘৰখন পোলেণ্ড দেশত অৱস্থিত। তেওঁ নিজে কষ্ট কৰি বনোৱা তেওঁৰ ঘৰখন অন্যতকৈ দেখাত বহুত বেলেগ হওক, আৰু সেইবাবে কিছুমান লোকে নিজ ঘৰখন অন্য লোকৰ তুলনাত কিছুমান বিচিত্ৰ ধৰণে বনাবলৈ চেষ্টা কৰে। এই ঘৰখনক আপচাইড ডাউন হাউচ বুলি কোৱা হয়। এই বিচিত্ৰ ঘৰখন বিশেষত্ব হ'ল ঘৰখনৰ ছাল তলৰ ফালে আৰু ভূমি ওপৰৰ ফালে, অৰ্থাৎ ঘৰখন দেখিবলৈ সম্পূৰ্ণ ওলোটা। ইয়াৰ উপৰি কৈ দিওঁ যে ঘৰৰ ভিতৰৰ বস্তুবোৰো আপুনি ঘুমালে ওলোটাই দেখা পাব। আপুনি ভাবকচোন, এনেকুৱা এখন ঘৰৰ ভিতৰত ঘুমালে আপোনাৰ কেনেকুৱা অনুভৱ হ'ব? নিশ্চয় আপুনিও অবাক হৈ পৰিব। এই ঘৰখনৰ বিষয়ে যেতিয়া মই গম পালো তেতিয়া ময়ো আচৰিত হৈ গলো। বন্ধুসকল, এই ঘৰখনক চাবলৈ পোলেণ্ডত প্ৰতি বছৰে বহুতো পৰ্যটক যায়, কিয়নো ঘৰখনক তেওঁ অলপ অদ্ভুত ধৰণে বনাইছে। বন্ধুসকল, এই ঘৰখনক আপচাইড ডাউন হাউচ বুলি কোৱা হয়। যদি আপোনালোকে ইণ্টাৰনেট চাব বিচাৰে তেতিয়া নিশ্চয় চাব পাৰে। Number 4, যিমানে দিন উকলি আছে সিমানে আমাৰ এই পৃথিৱীখনত মানুহৰ সংখ্যা বাঢ়ি আছে, অৰ্থাৎ জনসংখ্যা বৃদ্ধি হৈ আছে। আৰু সেইবোৰৰ ফলত আমাৰ এটা ডাঙৰ জ্বলন্ত সমস্যা হৈছে যে আমাৰ থকাৰ ঠাই, অৰ্থাৎ আমাৰ এখন নিজা ঘৰ হ'বই লাগে। কিন্তু ইমানেই মানুহ বৃদ্ধি হৈছে যাৰ ফলত তেওঁলোকৰ নিজা ঘৰ নাই। আৰু সেইবাবে পোলেণ্ডতে কিছুমান এনেকুৱা আইডিয়া আৱিষ্কাৰ কৰা হৈছে যিবোৰৰ ফলত সকলো মানুহে সহজতে কম ঠাইতে থাকিব পাৰে। সকলো লোকৰ সুবিধাৰ অৰ্থে কিছুমান লোকে ঠেক ঘৰত থাকিবলৈ লৈছে। তেওঁলোকে এইটো অভ্যাসে কৰি আছে, অৰ্থাৎ এই আইডিয়াটো নতুনকৈ আৱিষ্কাৰ হৈছে। এই ঘৰবোৰ আপোনালোকে চাওকচোন। এই ঘৰখনৰ বহল মাত্ৰ 5 পৰা 7 ফুট। এই ঘৰখন 2 মহলীয়া। ঘৰখনত প্ৰথম মহলত আছে লিভিং ৰুম আৰু কিটচেন, আৰু ওপৰ ৰুমত আছে বাথৰুম, বেডৰুম আৰু আপোনাৰ বাবে এখন ডাইনিং ৰুমো। আপোনালোকে ভাবকচোন, এই ঘৰখন যদি আপুনি থাকে তেতিয়াহ'লে আপোনাক কেনেকুৱা লাগিব? বন্ধুসকল, বৰ্তমান এই আইডিয়াটো সমগ্ৰ বিশ্বতে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা হৈছে। মানুহৰ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে যে মানুহৰ থকাৰ ঠায়ে নাই। Number 3, কাউফিংকন হাউচ। এই ঘৰখনত আপুনি চাই নিশ্চয় অবাক হৈ পৰিছে, কিয়নো ঘৰখনত থকাৰ বাবে আপোনাৰ সাহসো লাগিব। এই ঘৰখন আচলতে এটা দ্বীপৰ এখন পাথৰৰ মাজত অৱস্থিত। এই ঘৰখনক বনাবলৈও বহুত কষ্ট কৰিবলগীয়া হৈছিল। আপোনাৰ সাহস আছেনে এই ঘৰখনত থাকিবলৈ? কিয়নো ঘৰখন এটা দ্বীপৰ মাজত। ইয়াৰ উপৰি এই শিলটো বহুত ওখ। আপুনি ভাবকচোন, যদি আপুনি এই ঘৰখনত থাকে তেতিয়াহ'লে আপোনাক কেনেকুৱা লাগিব? চাৰিওফালে আপুনি দেখা পাব সাগৰৰ মনোমোহা দৃশ্য, কিন্তু আপোনাৰ চাগে ভয়ো লাগিব পাৰে, কিয়নো আপুনি ইমান ওপৰত বাস কৰি আছে। এই ঘৰখনত বাথৰুমৰ পৰা লৈ লিভিং ৰুমলৈকেও আছে। আপুনি থাকিব বিচাৰিবনে এনেকুৱা ঘৰত? নিশ্চয় কমেণ্ট কৰি জনাই দিব। Number 2, ক্লিফ হাউচ। এই ঘৰখনৰ ছবি আপোনালোকে চাওকচোন। ঘৰখন দেখিবলৈ কেনেকুৱা? আপোনালোকে নিশ্চয় দেখা পাই আছে যে ঘৰখন এটা উপকূলৰ কাষত বনোৱা হৈছে। এই ঘৰখন সম্পূৰ্ণ আইনাৰে তৈয়াৰী, কিন্তু তলৰ ফালে আপোনালোকৰ বাবে প্ৰটেক্টটো আছে। এনেকুৱা কিছুমান ধাতু আছে যি নাভাঙে। কিন্তু এই ঘৰখনত থাকিবলৈ সাহস লাগিব, কিয়নো এই ঘৰখন ইমানেই ওপৰত যে ঘৰখনৰ পৰা যদি আপুনি পৰিও যায় তেতিয়াহ'লে আপোনাৰ তৎক্ষণাত মৃত্যু হ'ব। কিন্তু ঘৰখনৰ পৰা এটা মনোমোহা দৃশ্য আপুনি দেখা পাব। চাৰিওফালে আপুনি দেখা পাব সাগৰৰ ধুনীয়া দৃশ্য। লগতে কৈ দিওঁ, এই ঘৰখন এতিয়া তৈয়াৰহে হৈ আছে, অৰ্থাৎ এই ঘৰখন সম্পূৰ্ণ হোৱা নাই। এই ঘৰখন আছে অষ্ট্ৰেলিয়াৰ দক্ষিণ পশ্চিম ভিক্টোৰিয়াত। বন্ধুসকল, এই ঘৰখনৰ 5টা কোঠালি আছে। ইয়াৰ উপৰি ঘৰৰ ওপৰত আছে গেৰেজ, য'ত আপুনি আপোনাৰ নিজৰ গাড়ীখন ৰাখিব পাৰে। ঘৰখনত আছে 2টা বেডৰুম, এখন লিভিং ৰুম, কিটচেন, বাথৰুম তথা ডাইনিং ৰুম। আপোনালোকে কেতিয়াবা এনেকুৱা ঘৰত থাকিব বিচাৰিবনে? নিশ্চয় কমেণ্ট কৰি উল্লেখ কৰিব নাপাহৰিব। Number 1, বস্কো ভাৰ্টিকেল। বন্ধুসকল, আপোনালোকে এই দুখন অট্টালিকা চাই ভাবকচোন। আপোনালোকে চাগে নিশ্চয় দেখা পাইছে তথা বুজিব পাৰিছে যে এই ঘৰ দুখন কিহৰ। আচলতে এই অট্টালিকা দুখনত চাৰিওফালে গছ পুলি ৰোৱা হৈছে, কিয়নো বৰ্তমান সময়ত নগৰ অঞ্চলবোৰত গছ সংখ্যা দিনক দিনে কমি গৈছে, আৰু সেইখন হ'ল বস্কো ভাৰ্টিকেল। আৰু সেইবাবে কিছুমান লোকে এনেকুৱা ধৰণৰ আইডিয়া উদ্ভাৱন কৰিছে যিবোৰৰ ফলত গছ পুলি ৰুব পাৰে। এই অট্টালিকা দুখনত অকল গছ পুলি ৰোৱা হৈছে, আৰু এনেকুৱা ধৰণৰ আইডিয়া আমাৰ সমগ্ৰ বিশ্বতে প্ৰয়োগ কৰিব লাগে, যাতে গছৰ
জনসংখ্যা নকমে। তেন্তে বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ'টি আপোনাক চাই নিশ্চয় ভাল লাগিল আৰু সেই ভিডিঅ'টি লাইক কৰিব বুলি আশা থাকিল, লগতে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আশা কৰোঁ ইতিমধ্যে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি থৈছে, লগতে ঘণ্টা বাটনটো দবাই দিয়ক। তেন্তে আজি ইমানখিনিয়ে, লগ ধৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম, জয় ভাৰত।